দেউতা আজি কিন্তু বহুত বজাৰ কৰিম দেই। যিবোৰ দৰকাৰ আমি সেইবোৰহে বজাৰ কৰিম। এনেই অলাগতিয়াল বজাৰ কৰি লাভ নাই। আগতেতো আমি বিহু বুলি ক'লে 2-3 বছৰীয়া কাপোৰ পিন্ধি থাকোঁতেই দিন যায়। আজিকালিহে বিহু বুলি ক'লে নতুন কাপোৰ লাগেই ল'ৰা ছোৱালীবিলাকক। কিছুমানেতো এসাঁজ খাবলৈও নাপায়, কাপোৰ কানিটো দূৰৰে কথা। এতিয়া মই চাকৰিটো পালোঁ বুলিহে তোক এনেদৰে দিবলৈ পাৰিছোঁ। কিছুমানেতো সেইখিনিও পৰা নাই। গতিকে যিমানটো পাইছোঁ সিমানতে সন্তুষ্ট হৈ থকাই ভাল। হয় দিয়া দেউতা, তুমি ঠিকেই কৈছা। মইতো আজি বিহু বুলি ক'লে এযোৰ কাপোৰকে ল'বলৈ ওলাইছোঁ, কিন্তু মোৰ লগৰ নয়নক চোৱাচোন, সিটো কাপোৰ কানি দূৰৰে কথা, বিহুটো পতাও সিহঁতৰ বাবে টান। এসময়ত আমাৰো এনেকুৱাই আছিলে। মোৰ চাকৰিটো হোৱাৰ কাৰণেহে আজি ইমানখিনি হৈছে। বোপা, তুমি কি লাগে ইয়াতে চাই লোৱা। হ'ব দেউতা। দেউতা মোক এইটো চোলা লাগিব। হয় নেকি, ৰ'বা। হেৰা দোকানী ভাইটি, এপিনে আহা হে। অঁ কওকচোন দাদা। এই চোলাটোৰ দাম কিমাননো? অঁ দাদা সেইকেইটা আপোনাৰ 250 টকা, আৰু এটা আছে এয়া 270 টকা এটা আছে। ঠিক আছে, এই ল'ৰাটোৱে কোনটো পচন্দ কৰে তুমি দি দিয়া এটা। ঠিক আছে দাদা। আহা ভাইটি, কোনটো লাগে তুমি চাই লোৱাহি। দাদা মোক এয়া নীলা থকাখিনিৰ পৰা ভাল চাই এটা দিলে হ'ব। ভাইটি তাৰপিছত এই জিন্সৰ পেণ্ট দেখাবাচোন। ঠিক আছে দাদা।